hey guys, welcome back to my YouTube channel Sanjeev Vlog. আজি ব্লগটো আজি এটা অলপ আমি স্পেশাল কৰিম বুলি ভাবিছো। আজি যেহেতু এটা সানডে হয়, তালা আছে। এই তালা তো আমি বলা নেকি গৈ যাম। তো বলো তো ব্লগটো আৰম্ভ চাই তো হে গাইস, তো আমি বৰ্তমান ওলাই মেলি আহিলো। তো বাহিৰত ইমান ৰ'দ বে কি কোৱা তোমালোকে আল্টিমে। তো হে গাইস, তো আমি বৰ্তমান আজি দেওবাৰ, আজি সানডে আমি আহি বৰ্তমান চাৰিআলি পাইছোহি আৰু এইটো ইকো বেংক ধেমাজি, এইটো ICC। তো আমি বৰ্তমান আহি আছো চাৰিআলি পালোহি, আমাৰ অভাৰটেক কৰি দিলে। তো আমি আহি বৰ্তমান আমি নলিমাম পাইছোহি। আজি তামাম দেওবাৰ যিটো তামাম যাম আছে দেই বাপা। এখন নলিমাম ডেইলি মাৰ্কেট হয়, এই দুই চাইডে আছে চবৰে ডেইলি মাৰ্কেট হয়। গাইজ আমি বৰ্তমান ডেভেলপ কৰি লওঁ, অকল আমি খালে নহ'ব, ইয়াকো খুৱাব লাগিব মেইন। তো আমি কৰি লওঁ, তো গৈ মেলি আমি এইপিনে লেফ্ট চাইডে পাই যাম, লেফ্ট চাইডে কৰি ল'ম। তো সেই গাইজ, তো আমি এইটো বৰ্তমান হৈছে এইটো টেলিজান নতুনকৈ বহাইছে টেলিটো। ইয়াত অলপ ফিল আপ কৰিবলৈ আহি লৈছোঁ বৰ্তমান। এইটো আমি ইয়াত পচন্দিখন এখন মানুহজন ক'ৰবাত গৈছে। তো সেই গাইজ, তো আজি চানডে হয় নাই, তো চানডে কাৰণে আমি ভাবিলোঁ আমি ওলাই আহিলোঁ তো আমি ভাবিলোঁ কি অলপ ক'তনো যাম কি কৰিম। তো এটা জেগাত যাম বুলি আহিছোঁ, কাংগু বস্তি। তো সেইটো বহুতে হয়তো দেখাও নাই ভালকৈ। তো মোৰ ভিডিঅ'টো হয়তো চাব, যদি ভাল পায় লাইক চেক মাৰি দিব আৰু ছাবস্ক্ৰাইবো কৰিব চেনেলটো যদি নতুনকৈ আহিছে। তো আমি ভাবিছোঁ কাংগু বস্তি যাম। তো আল্টিমেট অলপ প্লেচটো আপোনালোকে চাব, তো আমিও চাম। তো ভিডিঅ'টো এনজয় কৰি থাকক, আল্টিমেট চাই থাকক। ৱাও তো সেই গাইজ, আমি আহি বৰ্তমান য'ত কাংকু বস্তি এইটো বুলি কয়, এইটো কাংকু বস্তি আহি আমি বৰ্তমান আল্টিমেট প্লেচ এটা পাইছোঁ। মানে বৰ্তমান কাংকু বস্তি আহোঁতে ওখ দলংখন পাইছোঁ, চিধা সোমাই পাব তো আল্টিমেট জেগা কাংকু বস্তি। আমি বৰ্তমান গৈ আছোঁ কাংকু বস্তি। তো আমি কাংগু বস্তি, আমি য'ত যাম বস্তিত সোমাই গৈ আছোঁ বৰ্তমান। ৱাও, এই পাহাৰীয়া এই ৰাস্তা বৰ্তমান বনাই আছে। আমি বৰ্তমান এই তলৰদিটা ঘূৰি আহিবলগীয়া আছে। এইটো বৰ্তমান কমপ্লিট হোৱাগৈ নাই, যিহেতু ৰাস্তা এনেকুৱা অৱস্থা। আমি আহিবলগীয়া আমি যোনডোখৰ আমাৰ মেইন ঠাই আজি, তো চানডে দিনটোত আমি এটা ওলাই আহিছোঁ। আমি কৈছিলোঁ এটা ভাল প্লেচ এটা যাম বুলি, আল্টিমেট হ'ব। তো চাই হওক, তো এইটো হৈছে মেইন ঠাইত। তুমিও এইখনেই হ'ল আমি আপোনালোকক দেখাম বুলি কোৱা জেগাটো এডোখৰে হৈছে। এইখিনি হৈছে এজোপা ৰবাৰ গছ হয়, কি ধুনীয়া পৰিৱেশ।
বৰ্তমান পালোহি। তো প্লেচটো অলপ দেখিবলৈ পায় অলপ এনেকুৱা টাইপৰ। এইখিনি হৈছে বৰ্তমান ৰবাৰৰ গছ। তো ৰবাৰৰ গছ এনেকৈ খেতি কৰিছে তেওঁলোকে। তো গছখিনি ৰবাৰ গছ চাই লওক, যোনে যোনে দেখা নাই এনেকুৱা আৰু এনেকুৱা খেতি কৰে। তো আমি বৰ্তমান গৈ সেইফালে গৈ আমি এই ওপৰলৈ যাবলৈ এইটো দেখিছে ন আপোনালোকে, এই ৰাস্তাটো যিটো আমি কিন্তু ওপৰলৈ যাবলৈ অলপ চেষ্টা কৰিম। তো মইতো পাৰিম ন, ঠিক তো কৰিবলৈ লাগিবই, যিহেতু আহিছোঁ যেতিয়াতো এটাতো কৰিবলৈ লাগিবই না। কি এক্সপিৰিয়েঞ্চ বোলা বস্তুটো নাই ন, যিহেতু কোনোদিনে আমি এনেকৈ নাহোঁ। পালা গৈ যিহেতু ওপৰ পালেগৈ তো সেই পালা পালা গৈ ক'ব পালেগৈ যে মই এইপিনে আমি বৰ্তমান এইপিনে উঠি যাব লাগিব। মোৰ চেণ্ডেল তো জেগা তেনেকুৱা ধৰণৰ। তো বৰ্তমান আহি প্লেচটো আমি এনেকুৱা ধৰণৰ পাইছোঁ এনেকুৱা ধৰণৰ। তো ইয়াৰ ওপৰলৈ যাব লাগিব। ওপৰলৈকে যাব লাগিব আমি বৰ্তমান ওপৰলৈকে। চাহ পালাই কেনে গৈছে আৰু দেই। এইবিলাক চব ৰবৰ গছৰ পাত হয়, ৰবৰ গছ খেতি কৰি আছে। এয়া চাহ ৰবৰৰ গছৰ ওপৰৰ গৈ আছোঁ আমি অলপ এক্সপিৰিয়েঞ্চ কৰি আছোঁ। পালা কেনেকৈ উঠিছে আৰু আৰু নোৱাৰিছোগৈ আৰু দেই। আহি ৰ'দটো পৰিছে না, ৰ'দটো বৰ্তমান এতিয়া টাইমটো কেইটা আছে মই চাই দিছোঁ। বৰ্তমান টাইমটো 4টা বাজিব আৰু বৰ্তমান 3 মিনিটমান আছে। তো আহি আৰু আমি ইমানটো ওপৰত যাব নোৱাৰিছোগৈ আৰু অলপ পালোঁগৈ বাৰু, হ'লেও আৰু নোৱাৰিছোগৈ। তো ইমান দূৰ বহি অলপ জিৰাই লওঁ, পানী চানী অলপ খাই লওঁ। আমি আহিছোঁ খাই মেলি আকৌ তললৈ যাম। তো চাই লওঁ ব্লগটো এনজয় কৰি থাকোঁ। তো সেই গাইজ, তো ফাইনেলি আমি আহি ওপৰতো পালোহি। তো আৰু ভাবিছোঁ নামি যাওঁতেতো কিবা হ'ব এইখন। বাপা নামি যাওঁতে কেনেকুৱা লাগিছে এখন গোটেইটো এটা নিজৰ চকুত দেখা আৰু কেমেৰা দেখা পাৰ্থক্যটো আছে। তো আপোনালোকে নিজেও জানে। লাহে তো দেখিছে ন আপোনালোকে কেনেকৈ নামি আহিছে। তো আমি ভাবিছোঁ আৰু ব্লগটো মই ইমানতে এণ্ড কৰি দিওঁ। যদি ব্লগটো চাই যদি ভাল পালে তো এটা লাইক কমেণ্ট আৰু যদি নতুনকৈ আহিছে তো চেনেলটো এটা ছাবস্ক্ৰাইব কৰি দিব আৰু চাইডৰ বেল আইকনটো টিপি দিব। তো টিল দেন টাটা, বাই বাই।